নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ ষ্টাডিজৰ চেনেলটোলৈ বন্ধুসকল আজি মোৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে আলোচনা কৰিম পিএম কিষাণ সন্মান নিধিক লৈ পেলাই আমাৰ অসমৰ পিএম কিষাণ সন্মান নিধিৰ যোনসমূহ বেনিফিচিয়াৰী আছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে পিএম কিষাণ সন্মান নিধিৰ বহুকেইটা ইনষ্টলমেণ্ট লাভ কৰা নাই তো তেওঁলোকে কিহৰ কাৰণে ইনষ্টলমেণ্টসমূহ লাভ কৰা নাই আপোনালোকেও গম পাইছে বা তেওঁলোকেও গম পায় যে পিএম কিষাণ সন্মান নিধিক লৈ পেলাই আমাৰ অসমত এটা ভয়ংকৰ ডাঙৰ কেলেংকাৰী হৈ গৈছিলে আৰু সেই কেলেংকাৰীৰ কাৰণে আমাৰ অসমত বৰ্তমান পিএম কিষাণ সন্মান নিধিৰ যিসমূহ ইনষ্টলমেণ্ট সেই ইনষ্টলমেণ্টসমূহ বন্ধ কৰি ৰাখিছে আৰু এতিয়া কৃষি বিভাগে এখন নতুনকৈ তালিকা প্ৰকাশ কৰিছে তাৰ পৰা বহু সংখ্যক কৃষকৰ নাম বাদ পৰিছে ভুৱা কৃষকৰ নাম বাদ পৰিছে আৰু তেওঁলোকে প্ৰকৃত কৃষকসকলক লৈ পেলাই এখন তালিকা প্ৰকাশ কৰিছে আৰু সেই তালিকাখনত আপোনাৰ নাম আছে নে নাই যদি আপুনি প্ৰকৃত কৃষক হয় তেনেহ'লে আপোনাৰ নাম তালিকাখনত আছে নে নাই আপুনি কেনেদৰে চেক কৰিব যদি নাই আপুনি কেনেদৰে কমপ্লেইন কৰিব সেই বিষয়ে আজি মই ভিডিঅ'টো জনাই দিম আৰু লগতে আমাৰ অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই পিএম কিষাণ সন্মান নিধিক লৈ পেলাই এটা ডাঙৰ ঘোষণা কৰিছে তো কি ঘোষণা কৰিছে এই ভিডিঅ'টোতে আপোনালোকে জানিব পাৰিব গতিকে জানিবলৈ ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু বন্ধুসকল আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি পোনপ্ৰথমে আমাৰ এই চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আগলৈ কোনো ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ গতিকে বন্ধুসকল আহক আৰু বেছি দিন নকৰোঁ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল ইয়াত উল্লেখ আছে যে খেতিয়কে নহয় অন্য লোকে লাভ কৰিছে পিএম কিষাণ নিধিৰ ধন কৃষি মন্ত্ৰীৰ তদন্ত ঘোষণা মানে বন্ধুসকল যোনখিনি প্ৰকৃত কৃষক হয় সেইখিনি বাদ পৰি পেলাই যোনখিনি ভুৱা কৃষকে এই ধন লাভ কৰিছিলে তো তেওঁলোকৰ ওপৰত তদন্ত ঘোষণা কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই আৰু লগতে একে নিশাই যিসকলক কৃষক সজোৱা হৈছিলে সেইসকলৰ ওপৰত বিপদ আহি পৰিব পাৰে বুলি ঘোষণা কৰিছে মন্ত্ৰী অতুল বৰাই আৰু বন্ধুসকল ইয়াত উল্লেখ আছে যে কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে কৃষি বিভাগৰ আঁচনিত ব্যাপক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে লকডাউনৰ ফলত জীৱন নচলা হৈছে সাধাৰণ কৃষকৰ সেয়েহে কৃষকসকলক কিছু আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ পিএম কিষাণৰ তৰফৰ পৰা প্ৰতিগৰাকী কৃষকৰ বেংক একাউণ্টত ২০০০ টকাকৈ জমা কৰিছিল চৰকাৰে কিন্তু চৰকাৰে সাহায্য প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন ঠাইত নিশাটোৰ ভিতৰতে কৃষক হৈ পৰিল বহুজন কৃষি বিভাগৰ জিলা তথা মহকুমা পৰ্যায়ৰ একাংশ কৰ্মচাৰীৰ নিস্বাৰ্থৰ বাবে প্ৰকৃত কৃষকক বঞ্চিত কৰি নাম অন্তৰ্ভুক্ত কৰিলে ব্যৱসায় চাকৰিয়াল আনকি একেটা পৰিয়ালৰ ৪-৫জনেও লাভ কৰিলে কিষাণ নিধিৰ ধন মানে বন্ধুসকল পিএম কিষাণ সন্মান নিধিৰ যি ধন সেই ধন মহকুমা পৰ্যায়ৰ একাংশ কৰ্মচাৰী নিস্বাৰ্থৰ বাবে প্ৰকৃত কৃষকসকলে নাপালে বুলি তেওঁলোকে ইয়াত উল্লেখ কৰিছে তো তেওঁলোকে নিস্বাৰ্থৰ বাবে প্ৰকৃত কৃষকৰ নাম বঞ্চিত কৰি পেলাই ব্যৱসায় চাকৰিয়াল আনকি একেটা পৰিয়ালে ৪-৫জনৰ নাম অন্তৰ্ভুক্ত কৰিলে তো আপোনালোকে গম পাইছে যে নিস্বাৰ্থৰ বাবে কি আৰু বন্ধুসকল ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰী সাহায্যৰ ভাগ বতৰা অংকত এনে কাম কৰিলে কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী আৰু লগতে দুৰ্নীতি পঞ্চায়তৰ সদস্য সভাপতি তথা সচিবো জড়িত থকাৰ অভিযোগ উঠিছে তো মানে বন্ধুসকল এই যে যি দুৰ্নীতি হৈছে এই দুৰ্নীতিটো আপোনাৰ এলেকাৰ পঞ্চায়তৰ পৰাই দুৰ্নীতি হৈছে তো পঞ্চায়তৰ সদস্য সভাপতি তথা সচিবৰ পৰা গৈ কৃষি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী তাৰ পাই গৈছেগৈ তো আপোনালোকে গম পাইছে যে কিহৰ কাৰণে দুৰ্নীতি হৈছে বন্ধুসকল তেওঁলোকে ইয়াত উল্লেখ কৰিছে যে শীৰ্ষত আছে বৰপেটা জিলা সুখ্যাতি নহয় ভুৱা কৃষকৰে অভিলেখ গঢ়িছে জিলাখনে সৰ্বমুঠ ভুৱা হিতাধিকাৰী ৯,৩৯,১৪৬ জন প্ৰকৃত কৃষকক বঞ্চিত কৰি চক্ৰটোৱে নাম সোমাইছিল চৰকাৰী কৰ্মচাৰী ঠিকাদাৰ তো বন্ধুসকল ইয়াত সৰ্বমুঠ ভুৱা হিতাধিকাৰী আছিলে ৯,৩৯,১৪৬ জন তো প্ৰকৃত কৃষকৰ নাম বাদ পৰি চৰকাৰী কৰ্মচাৰী ঠিকাদাৰ নাম বহাইছিল আৰু বন্ধুসকল ইয়াত উল্লেখ আছে যে ৰাজ্যৰ প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰে ধনাত প্ৰসাদ পিএম কিষাণ আঁচনিৰ এই ভয়ংকৰ জালিয়াতিৰ আঁৰত জিলা পৰ্যায়ৰ কৃষি বিষয়া জড়িত সেয়া স্পষ্ট যি কথা ইতিমধ্যে উচ্চ পৰ্যায়ৰ তদন্ত সমিতিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে তদন্তত পোহৰলৈ আহিছে বৰপেটা জিলা কৃষি বিষয়াৰ নাম যিখন জিলাত সৰ্বাধিক ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিলে মানে বন্ধুসকল আমাৰ অসমৰ বৰপেটা জিলাত আটাইতকৈ ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছিল বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এই ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে বাদ পৰিছে আৰু বাদ পৰি তেওঁলোকে এখন নতুন তালিকা প্ৰকাশ কৰিছে আৰু সেই তালিকাখনত তেওঁলোকে দাবী জনাইছে যে প্ৰকৃত কৃষকসকলৰহে নাম আছে তো প্ৰকৃত কৃষকৰ নাম আছে নে ভুৱা হিতাধিকাৰীৰ নাম আছে পিছত দেখা যাব তো ইয়াত কৃষি বিষয়াৰ ফালৰ পৰা ভুৱা কৃষকসকলৰ এখন তালিকা প্ৰকাশ পাইছিলে মানে কোনখন ডিষ্ট্ৰিক্টত কিমান সংখ্যক ভুৱা কৃষক আছিলে তো ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে বাক্সাত আছে ৫৩,৫৩৩ জন বৰপেটাত আছে ১,৫১,৭৫৮ জন বিশ্বনাথ চাৰিআলিত আছে ৬,১৩৬ জন বঙাইগাঁৱত আছে ৮,৫৭৮ জন
কাছাৰত আছে 8,113 জন, চৰাইদেউত আছে 2,721 জন, চিৰাঙত আছে 21,515 জন, দৰঙত আছে 21,901 জন, ধেমাজিত আছে 7,034 জন, ধুবুৰীত আছে 34,413 জন, ডিব্ৰুগড়ত আছে 10,469 জন, ডিমা হাছাওত আছে 2,759 জন, গোৱালপাৰাত আছে 25,374 জন, হাইলাকান্দিত আছে 12,985 জন, হোজাইত আছে 532 জন, যোৰহাটত আছে 4,673 জন, কামৰূপত আছে 85,711 জন, আৰু কামৰূপ মহানগৰত আছে 1,717 জন, কাৰ্বি আংলঙত আছে 45,177 জন, কৰিমগঞ্জত আছে 19,886 জন, কোকৰাঝাৰত আছে 25,171 জন। তো বন্ধুসকল এইখিনি ডিষ্ট্ৰিক্টত ইমান সংখ্যক ভুৱা কৃষক আছে। তো ভাবক যে কিমান সংখ্যক ভুৱা কৃষকে এই PM কিষাণ সন্মান নিধিৰ ধনসমূহ লাভ কৰিছিলে। ইয়াৰ ভিতৰতো প্ৰকৃত কৃষক এজন দুজন আছিলে, মানে 100%ৰ 2% বা 1%হে প্ৰকৃত কৃষক আছিলে। তাৰে আপোনাৰ 97% মানে বা 98% ভুৱা কৃষকে লাভ কৰি আছিলে। তো ভাবক তেনেহ'লে কিমান ভুৱা কৃষক আছিলে। আৰু বন্ধুসকল কৃষি বিভাগৰ ফালৰ পৰা জানিব দিয়া অনুসৰি সৰ্বমুঠ ভুৱা হিতাধিকাৰী 9,39,146 জন। তো ইয়াত প্ৰকৃত কৃষকক বঞ্চিত কৰি চক্ৰটোৱে নাম সোমাইছিল চৰকাৰী কৰ্মচাৰী, ঠিকাদাৰ, আনকি ৰাজনৈতিক নেতা, পালি নেতাৰ আলহী নামো। আৰু এতিয়া বন্ধুসকল তেওঁলোকে উল্লেখ কৰিছে যে এই 9,39,146 জনৰ নাম ইতিমধ্যে বাদ পৰিছে, আৰু তাৰে তেওঁলোকে প্ৰকৃত কৃষকসকলৰ নাম উল্লেখ কৰি পেলাই এখন তালিকা প্ৰকাশ কৰিছে। আৰু লগতে বন্ধুসকল কৃষি বিভাগৰ ফালৰ পৰা জানিব পৰা অনুসৰি ভুৱা কৃষকৰ তালিকাত নাম সোমোৱা কৃষকৰ একাউণ্টৰ পৰা 94,26,921 টকা উভতাই আনিবলৈ সক্ষম হৈছে, আৰু এতিয়াও বহুতৰ পৰা ধন ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। মানে বন্ধুসকল যোনখিনি ভুৱা কৃষক ধৰা পৰিছে, তো তেওঁলোকৰ বেংক একাউণ্টত যি 2,000 টকাকৈ সোমাইছিলে, তো সৰ্বমুঠ 94,26,921 টকা ভুৱা কৃষকৰ ফালৰ পৰা বৰ্তমান উভতাই লাভ কৰিবলৈ সক্ষম হৈছে কৃষি বিভাগে। বন্ধুসকল কৃষি বিভাগৰ হাতত যোনখন ভুৱা কৃষকৰ তালিকা আছে, তো সেই তালিকাখনৰ ভিতৰত যদি এতিয়াও কোনোবাই টকা ঘূৰাই দিয়াগৈ নাই ভুৱা কৃষকে, তো তেওঁলোকৰ পৰা অতি সোনকালে সেই পইচাটো ঘূৰাই নিব বুলি উল্লেখ কৰিছে কৃষি বিভাগে। আৰু লগতে তেওঁলোকে সেই ভুৱা কৃষকৰ নাম বাদ পৰি পেলাই এতিয়া নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছিলে, তো তাত তেওঁলোকে উল্লেখ কৰিছে যে তাত প্ৰকৃত কৃষকসকলহে আছে। তো বন্ধুসকল আপোনালোক যদি প্ৰকৃত কৃষক হয়, তো সেই তালিকাখনত আপোনাৰ নাম আছে নাই আপুনি কেনেদৰে চেক কৰিব? তো তাৰ কাৰণে আপুনি পোনপ্ৰথমে আপোনাৰ নিজৰ মোবাইলতে হওক বা আপোনাৰ লেপটপতে হওক বা ডেস্কটপতে হওক আপুনি গুগলটো অ'পেন কৰি ল'ব, আৰু গুগলটো অ'পেন কৰি তাত চাৰ্চ কৰিব pmkisan.gov.in বুলি, আৰু এই ৱেবছাইটটোৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকদি গৈ ভিজিট কৰিবগৈ পাৰে। আৰু আপোনালোকে চাৰ্চ কৰাৰ পিছত দেখিব এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আপোনালোকৰ মুখাগত খোল খাব। আৰু এতিয়া বন্ধুসকল আপোনালোকে অলপ তললৈ আহিব, আৰু তললৈ আহি ইয়াত বন্ধুসকল আমাৰ ভাৰতৰ মেপখন দেখিছে, আৰু ভাৰতৰ মেপখনৰ ওপৰতে আপোনালোকে এটা অপশ্যন দেখিছে ডেছবৰ্ড। তো এই ডেছবৰ্ড অপশ্যনটো আগতে নাছিলে, এইটো নতুনকৈ আহিছে, আৰু আপুনি এতিয়া এই ডেছবৰ্ড যোনটো অপশ্যন আছে সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত বন্ধুসকল আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খোৱা, আৰু ইয়াত পোনপ্ৰথমে লিখা আছে ভিলেজ ডেছবৰ্ড। আৰু বন্ধুসকল নতুন যোনখন বেনিফিচিয়াৰী লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছে, তো সেই বেনিফিচিয়াৰী লিষ্টখনৰ পৰা আপোনাৰ নাম বাদ পৰিছে নে নাই, তো আপুনি ইয়াতে চাব পাৰিব। আৰু আপুনি পে'মেণ্টসমূহ কিয় কাৰণে পোৱা নাই, তো ইয়াতে আপুনি জানিব পাৰিব। পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, ইয়াত ষ্টেট চিলেক্ট কৰিব আহিছে, আপুনি ষ্টেটখন চিলেক্ট কৰি ল'ব। তাৰপিছত বন্ধুসকল ইয়াত আহিছে ডিষ্ট্ৰিক্ট, তো আপুনি এতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব, আপোনাৰ ডিষ্ট্ৰিক্ট যি হয়। তাৰপিছত বন্ধুসকল ইয়াত এতিয়া আছে আপোনাৰ সমষ্টি, তো সমষ্টিটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত বন্ধুসকল একে শেষত আছে গাঁও, তো আপুনি গাঁওখনৰ নামটো আপোনাৰ ইয়াত দি ল'ব। তো গাঁওখনৰ নামটো ইয়াত আপুনি পাই যাব, চাই ল'ব ভালদৰে। আৰু আপুনি গাঁওখনৰ নামটো বহুৱাই ল'লে এতিয়া শেষত এটা অপশ্যন দেখিছে শ্ব', তো আপুনি এই শ্ব' যোনটো অপশ্যন আছে আপুনি এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখিব এনেদৰে ঘূৰিবলৈ লাগিব, তো অলপ টাইম ৱেইট কৰিব, অকণমান টাইম লাগিব। তাৰপিছত বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ খোল খোৱা দেখা পাব, আৰু ইয়াত এতিয়া পোনপ্ৰথমে লিখা আছে চাওক বেনিফিচিয়াৰী ষ্টেটাছ, আৰু ইয়াত চিৰিয়েল নাম্বাৰ 1, 2, 3, 4কৈ আছে, আৰু ইয়াত ফাৰ্মাৰ নেম লিখা আছে, ফাদাৰ নেম, ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড, নাম্বাৰ অফ ইনষ্টলমেণ্ট ডিউ, নাম্বাৰ অফ ইনষ্টলমেণ্ট পেইড,
ৰিজন অফ ন' পে'মেণ্ট লিংক টু গেট ডিটেইলছ। তো 1 নম্বৰটো ইয়াত আছে চাওক বন্ধুসকল আব্বাছ আলী। তো ফাদাৰ নেম লিখা আছে, ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড লিখা আছে আৰু নাম্বাৰ অফ ইনষ্টলমেণ্ট ডিউত লিখা আছে 6 আৰু নাম্বাৰ অফ ইনষ্টলমেণ্ট পেড লিখা আছে 5। নাম্বাৰ অফ ইনষ্টলমেণ্ট ডিউ মানে আমাৰ অসমত 6 নম্বৰ ইনষ্টলমেণ্টলৈকে ঘোষণা কৰিছিলে, কিন্তু কৃষকৰ যিসমূহ ভয়ংকৰ কেলেংকাৰী হৈছিলে তো সেই কেলেংকাৰীৰ কাৰণে 6 নম্বৰ ইনষ্টলমেণ্টটো বন্ধ কৰি ৰাখিছে আৰু তেওঁ ইতিমধ্যে 5টা ইনষ্টলমেণ্ট পালে আৰু 5টা ইনষ্টলমেণ্ট তেওঁ ইয়াত দেখুৱাইছে পোৱা বুলি। আৰু ইয়াত বন্ধুসকল আপোনালোকে ছাইডত দেখিছে ক্লিক ফৰ মোৰ ডিটেইলছ। আপুনি যদি আৰু অধিক জানিব বিচাৰে তেনেহ'লে ক্লিক ফৰ মোৰ ডিটেইলছত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ বিষয়ে অধিক জানিব পাৰিব। আৰু এতিয়া বন্ধুসকল চাওক আপুনি কিহৰ কাৰণে পে'মেণ্টটো পোৱা নাই কেনেকৈ গম পাব। ইয়াত দেখিছে 2 নম্বৰ যোনজন ব্যক্তিৰ নাম আছে তো তেওঁৰ ইয়াত দেখা আছে নাম্বাৰ অফ ইনষ্টলমেণ্ট ডিউ 6 আৰু নাম্বাৰ অফ ইনষ্টলমেণ্ট পেড 0। তো তেওঁ এটা ইনষ্টলমেণ্টো লাভ কৰা নাই। তো কিহৰ কাৰণে লাভ কৰা নাই ইয়াত লিখা আছে দেখিছে ৰিজেক্ট বাই বেংক এজ পাৰ বেংক একাউণ্ট নাম্বাৰ ইজ ইনভেলিড। মানে তেওঁৰ বেংক একাউণ্টটো ৰিজেক্ট হৈ গৈছে, তেওঁ যোনটো বেংক একাউণ্টৰ নাম্বাৰ দিছিলে সেইটো ইনভেলিড। তো যদি আপুনি বেংক একাউণ্ট দিছিলে, আপোনাৰ যদি পইচাটো এতিয়াও পোৱা নাই তেনেহ'লে আপুনি গৈ পেলাই আপোনাৰ গাঁও পঞ্চায়তত খবৰ কৰক। আৰু আপুনি যদি গম পাইছে যে আপোনাৰ বেংক একাউণ্টটো কেঞ্চেল হৈ গৈছে বা ইনভেলিড হৈছে, বেংক একাউণ্টৰ কাৰণে পোৱা নাই, তো তেতিয়া আপুনি বেংক একাউণ্টৰ জেৰক্স কপি এটা আকৌ দি দিয়ক। আৰু যদি আপুনি আৰু অধিক জানিব বিচাৰে যে আপুনি কিহৰ কাৰণে পোৱা নাই তেনেহ'লে ছাইডত দেখিছে ক্লিক ফৰ মোৰ ডিটেইলছ, তো আপুনি তাত ক্লিক কৰি পেলাই চাব পাৰে। আৰু বন্ধুসকল আপুনি যদি প্ৰথম ইনষ্টলমেণ্টটো পাইছে বা ছেকেণ্ড ইনষ্টলমেণ্টটো যদি নাই পোৱা, ঠিক তেনেদৰে আপুনি গৈ পেলাই গাঁও পঞ্চায়তত কওকগৈ, কমপ্লেইন কৰক যে মই কিহৰ কাৰণে ছেকেণ্ড ইনষ্টলমেণ্টটো নাই পোৱা। আৰু কাৰণ আপুনি প্ৰথম ইনষ্টলমেণ্টটো পাইছে যে ছেকেণ্ড ইনষ্টলমেণ্ট আপোনাৰ বেংকৰ কাৰণে খেলি মেলি হ'ব তেনে নহয়, আপোনাৰ কি হ'বৰ কাৰণে আপোনাৰ নামটো লিষ্টৰ পৰা বাদ পৰিব পাৰে। তো আপুনি গাঁও পঞ্চায়তত গৈ খবৰ কৰক, আপুনি গম পাই যাব। আৰু বন্ধুসকল আপোনালোকে যদি এই PM কিষাণ সন্মান নিধিক লৈ পেলাই আৰু অধিক ডিটেইলছ জানিব বিচাৰে তেনেহ'লে আগতে মই আৰু 2টা ভিডিঅ' আপলোড কৰি থৈছোঁ, আপোনালোকে সেই ভিডিঅ' 2টা গৈ চাই ল'বগৈ। গতিকে বন্ধুসকল আজি আছিল এইটো ভিডিঅ'য়ে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱী মিতিৰ কুটুম সকলোকে যাতে শ্বেয়াৰ কৰি দিয়ে। আৰু লগতে আপোনাৰ গাঁৱত যদি কোনোবা প্ৰকৃত কৃষক আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি পোনপটীয়াকৈ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আগলৈ কোনো ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ। গতিকে বন্ধুসকল আকৌ নেক্সট ভিডিঅ' নেক্সট টপিকতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় অসম।